Hello everyone. আজি সানডে অকণমান ওলাই আহিছোঁ যিহেতু আপোনালোকে যিসকল ৰেগুলাৰ মোৰ ভিউৱাৰ্ছ গম পাই চাগে সানডে আমাৰ আউটিং থাকেই আৰু ক'ৰবাত নহয় ক'ৰবাত ওলাই গ'লে স্পেচিয়েল কিবা ব্লগ বনোৱাই যায় চ' সেই আজিও আহিছোঁ অলপ ওলাই হাই কৈ দিয়া মঞ্জু হাই চে হেল্ল' আজি একচুৱেলি আমাৰ লাঞ্চৰ এটা ইনভিটেশ্যন আছিলে মোৰ ভাগিন ছোৱালীজনীৰ বাৰ্থডে আছিলে তাতে লাঞ্চ ইনভিটেশ্যন আছে তালৈ গ'লোঁ তাৰপিছত ওলাই আহি ভাবিলোঁ অকণমান ওলাই পাৰ্ক এখনৰ ফালে যাওঁ ল'ৰা ছোৱালীটো ভালেই পায় আৰু অকণমান দুপৰীয়া আবেলি ওলাই আহিবলৈ চ' ভাবিছোঁ সেই আজি অলপ শ্ৰদ্ধাঞ্জলি কাননলৈ যাওঁ আৰু ল'ৰাটোকো অকণমান উলিয়াই নিওঁ সেই আহিলোঁ আৰু আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকিব সেই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ সকলোৱে চাগে আহিছেই যিসকল গুৱাহাটীৰ বাসিন্দা বা বেলেগৰ হ'লেওতো চাগে আহিছেই একচুৱেলি ময়ো নাহা নহয় বাৰু কিন্তু ল'ৰা ছোৱালীৰ কাৰণেতো আহিব লগা হয়েই নহয় জানো সিহঁতক উলিয়াই নিলে অলপ ভাল পায় আৰু পাৰ্ক হওক বা এনেকুৱা অলপ মুকলিমূৰীয়া পৰিৱেশ পালে ল'ৰা ছোৱালীয়ে ভাল পায় সেয়ে ভাবিলোঁ শ্ৰদ্ধাঞ্জলি কাননলৈকে অকণমান যাওঁ আৰু ল'ৰাটোকো অলপ পৰিৱেশটো উপভোগ কৰাওঁ This could be good for me. Lately I was feeling like I need a purpose. But when you talk to me, give me the impression that I won't scratch your surface. And I could walk for days, searching for your praise. But is it even there to find? Chance for me to clean your memories while I slowly lose my mind. আৰু চাৰিওফালে ল'ৰা ছোৱালীবোৰে খুব ধুনীয়াকৈ খেলা ধূলাত ব্যস্ত যিহেতু আজি দেওবাৰ চবৰে স্কুল বন্ধ বা টিউশ্যনছবিলাকো চাগে চানডে নাথাকেই গতিকে কোনোবাই হয়তো মাক দেউতাকৰ লগত আহিছে কোনোবাই বন্ধু বান্ধৱীৰ লগত আহিছে আৰু কলেজীয়া ল'ৰা ছোৱালীবিলাকো আছে গতিকে আমাৰ অলপ সৰু হৈ থকাৰ কাৰণে খেলিব পৰা নাই বাৰু কিন্তু সেই ল'ৰা ছোৱালীবিলাকে জুলনা জুলি থকা বা খেলা ধূলা কৰি সিহঁতে ফূৰ্তিত থকা পৰিৱেশটো সি চায়ো খুব ভাল পাইছে এয়া শ্ৰদ্ধাঞ্জলি কাননত ঘূৰি আছোঁ ইয়াতে মানে গোটেইখন ল'ৰা ছোৱালীকে খেলাবৰ কাৰণে চানডে মাক দেউতাকে উলিয়াই লৈ আনে ঝুলনা ঝুলিছে ল'ৰা ছোৱালীয়ে চুচৰা চুচৰিছে বা বিভিন্ন ধৰণৰ খেলবোৰ ইয়াতে ল'ৰা ছোৱালী খেলি আছে একচুৱেলি আমাৰ এতিয়া অহাৰ কোনো কামেই নাই আৰু মোৰ ল'ৰাৰো সৰু সি যিহেতু তাৰ যিহেতু 1.5 বছৰ হৈছেহে সি তেনেকৈ এইবোৰ একো ৰাইডবিলাকতো উঠিব পৰা নাই যিহেতু ঝুলনাও সি ঝুলিব নোৱাৰে মই লৈ উঠিব লাগে গতিকে গোটেইখন মানে সৰু ল'ৰা ছোৱালীৰে ভৰি আছে আৰু গোটেইখন আৰু এটা ধুনীয়া কালাৰফুলত লাইটত মানে পানীও ওলায় সেইটো হয়তো টাইমটো আমাৰ এতিয়া চাগে হোৱা নাই সেইকাৰণে টাইমটোৰ কাৰণে ৱেইট কৰিব লাগিব চাওঁ বৰ বেছি বিশেষ দেৰি নকৰোঁ আৰু এটা বৰ ধুনীয়া এখন ট্ৰেইন আছে ৰাউণ্ড শ্বেপত ঘূৰে কিন্তু টাইমটোৰ কাৰণে এতিয়া ষ্টপ হৈ আছে নেকি ট্ৰেইনখন এতিয়া বৰ্তমান এয়া চাওঁ সেইখন ট্ৰেইন বাট টাইমটো হোৱা নাই কাৰণে চাগে ষ্টপ হৈ আছে আৰু বাকী সেয়াই চাওঁ আৰু ক'ত কি কৰোঁ সেই লাচি লৈছোঁ দুটা লৈছোঁ দুটা লাচি খাম আৰু মঞ্জীৱক খুৱাম এটা অকণমান আইচক্ৰীম মঞ্জীৱ আইচক্ৰীম খাবানে খাবা মই খুৱাই দিম দেই তাক ধৰা মই খুৱাই দিওঁ এয়া আমি ফুৰা চকা কৰি শ্ৰদ্ধাঞ্জলি কাননৰ পৰা আহিলোঁ আহি ড্ৰেছ চেঞ্জ কৰি ল'ৰাটোক অলপ কিবা এটা খুৱাই দিলোঁ একচুৱেলি তাৰ বহুত সময় হৈ গৈছিল নোখোৱা আহি চেঞ্জ কৰি ফ্ৰেছ হ'লোঁ এতিয়া অকণমান সময় ৰখিছোঁ ওচৰৰে বান্ধৱী এগৰাকী আহিব একচুৱেলি তাই মোৰ স্কুল ফ্ৰেণ্ডে হয় ক'ভিড প্ৰট'কলৰ কাৰণে একচুৱেলি আমি দুইজনী বহুদিন লগ পোৱা নাছিলোঁ তাইও মোৰ তালৈ অহা নাছিলে বা মোৰ তেনেকৈ যোৱা হোৱা নাছিলে সেই তাই ক'লে আজি ছানডে কাৰণে তাই আহিব আৰু তাই ছোৱালীজনীৰ লগতো মোৰ ল'ৰাটোৱে অলপ টাইম স্পেণ্ড কৰিও ভাল পাব সেই তাইলৈ অপেক্ষা কৰিছোঁ আৰু বাকীখিনি কণ্টিনিউ কৰি যাম আপোনালোকে খালি চাই থাকিব অকণমান ৰেষ্ট লৈ উঠিলোঁ আৰু ভাবিলোঁ যিহেতু এতিয়া অলপ সময়ো আছে ল'ৰাটোৰ ৱাৰ্ড্ৰবটো অকণমান ৰিএৰেঞ্জ কৰোঁ বুলি ভাবিছোঁ ছামাৰ কালেকশ্যনখিনি অলপ বেলেগ কৰোঁ আৰু উইণ্টাৰ কালেকশ্যনখিনিও অলপ বেলেগ কৰোঁ বুলি ভাবিছোঁ নহ'লে গোটেইবোৰ কাপোৰ খেলি মেলি হৈ থকাৰ কাৰণে পটককৈ ক'বালৈ যাবৰ সময়ত বৰ অসুবিধা হয় সেই গোটেইবোৰ কাপোৰীয়া দেখিছেনে বিচনাখনত গোটেইবোৰ পেলাই লৈছোঁ আৰু ভাবিছোঁ জাপি আধা ছামাৰ বেলেগ কৰিম আৰু উইণ্টাৰ কালেকশ্যনখিনি বেলেগ কৰিম বুলি এয়া ৰিএৰেঞ্জ কৰিব ওলাইছোঁ যিহেতু তাই আহোঁতে 7:30 মান বাজিব বুলি কৈছে সেই ভাবিছোঁ কামখিনি আগে কৰি লওঁ
সেয়া মঞ্জীৱে নিজৰ বেডতে বিজি আছে, ভাবিছোঁ তাক ইয়াতে থৈ দিওঁ, সি অকণমান নিজৰ মাজতে খেলি ব্যস্ত থাকক আৰু ময়ো তাৰ আলমিৰাৰ চিজিল কৰা কামখিনি কৰি লওঁ। যিহেতু এইটো সময়ত মই নৰ্মেলি ৱৰ্কআউট কৰিবলৈ যাওঁ, মই জিমলৈ যাওঁ 5টাৰ পৰা 5:30 মানলৈকে, কিন্তু ভাবিছোঁ ছেটাৰডে ছানডে দুদিন নাযাওঁ, সেই দুদিন সময় উলিয়াই অকণমান ঘৰুৱা কিছুমান চাফ চিকুণ বা ছেটিংছ কৰা, যেনে আলমিৰা হওক, মোৰ ড্ৰেছিং টেবুল হওক বা কিটচেন হওক বা ৱাৰ্ড্ৰপ হওক, সেইবিলাক অকণমান চিজিল কৰা কাম উলিয়াই ল'ম বুলি ভাবি দুদিন স্কিপ কৰিছোঁ। সেই কামখিনি আৰম্ভ কৰোঁ। এইটো বাস্কেট তাৰ, ইয়াতে গোটেইখিনি চুৱেটাৰবোৰ দি দিছোঁ, উইণ্টাৰ কালেকশ্যনখিনি ইয়াতে থৈ দিছোঁ। ইয়াৰ একচুৱেলি ঢাকনখন ভাঙি যোৱাৰ নিচিনাই, সদায় খোলা মেলা কৰোঁতে সেই টেম্পৰাৰী লগাই থ'ব লগা হৈছে। আৰু এয়া ছেটিং কৰি ফাইনেলি হ'লগৈ, আৰু যিমানখিনি পাৰোঁ সিমানখিনি কৰিলোঁ। এতিয়া এট প্ৰেজেণ্ট আলমাৰীটোত বৰ্তমানৰ ছিজনত পিন্ধিব পৰা আৰু ছামাৰত পিন্ধিব পৰাকৈ থৈছোঁ, আৰু উইণ্টাৰৰ যিখিনি আছিল গোটেইখিনি তাৰ বাস্কেটটোতে থৈ দিছোঁ। আৰু ওপৰত সেয়া ডলছ কিছুমান একচুৱেলি আছিলে, এইবোৰ ময়ো কিছুমান বনাইছিলোঁ বিয়াৰ আগতে, আৰু শাহু মায়ো কিছুমান বনোৱা আছিলে, ইয়াতে সজাই পেলাই থৈ দিছোঁ। ল'ৰা মানুহেতো তেনেকৈ ডল নলয়েই, চ' তাক দিয়া নাযায়, আৰু ইয়াতে এনেকৈ জাষ্ট থৈ দিছোঁ সজাই। এয়া মইতো আপোনালোকক কৈছিলোঁ, মোৰ খুব মৰমৰ স্কুলৰ বান্ধৱী এগৰাকী অহা কথা আছিল, তাই মোৰ ওচৰতে থাকে। একচুৱেলি আমি বহুত দিন লগ পোৱা হোৱা নাছিলোঁ, ময়ো কৈ আছিলোঁ আহিবি বুলি, বা তাইও তেনেকৈ সময় মিলাব পৰা নাছিলে। এয়া তাই আমাৰ ঘৰলৈ আহিলে, আৰু লগত তাই অকণমানিজনীও লৈ আহিছে, তাইৰ লগতে এবাৰ চিনাকি কৰি দিওঁ। এইজনী মোৰ স্কুল ফ্ৰেণ্ড। হেল্ল'। তাইৰ নাম ঋতুপৰ্ণা ফুকন, আমি একেলগে স্কুল পঢ়া। একচুৱেলি ক'ভিডৰ কাৰণে আমি লগেই পোৱা নাছিলোঁ, বহুত দিন লগ পোৱা নাছিলোঁ, ময়ো যোৱা নাই, তাইও অহা নাই। চ' সেই আজি আহিছে তাই, আৰু কি ক'ব? দেৱশ্ৰী মোৰ মানে চাইল্ডহুড ফ্ৰেণ্ড, তাইৰ লগত মই স্কুলিং আৰু কলেজ একেলগে পঢ়িছিলোঁ, আৰু এতিয়াও মানে সৌভাগ্যক্ৰমে তাইও বিয়া হৈ আহি পেলাই গুৱাহাটীত মোৰ ঘৰৰ ছাইডৰ ফ্লেটটোতে থাকেহি। আমি মানে ক'ভিডৰ নেকি ঘৰটো কমিছে নেকি বাৰু? অকণমান নাই, ঠিকে আছে। এতিয়া ধুনীয়া আহিছে নেকি? মানে ক'ভিডৰ কাৰণে আমি আহ-যাহটো অকণ কমি গৈছিলে, মানে সৰু বাচ্ছালৈ ভইচ কল পঠাওঁ, কিন্তু আজি বহুত দিনৰ মূৰত আহিলোঁ। মোৰ সৰু অকণমানিজনীকো লৈ আহিছোঁ, দেৱশ্ৰীৰ বাচ্ছাটোৰ লগত খেলি তাইও ভাল পাইছে, তাকে আজি আমি মানে সন্ধিয়াটো এনেকৈ পাৰ কৰিম বুলি ভাবিছোঁ। ইয়াকে চাহ দিওঁ একাপ, আৰু ময়ো খাওঁ, পিছত আকৌ আপোনালোকক লগ পাই আছে। এয়া বায়েক আৰু ভায়েকে লগ পাই খেলাত ব্যস্ত। একচুৱেলি কণীৰ নিচিনা এটা চুইচটো টিপিলে টুইংকেল টুইংকেল মাতে, সেইটো তাই দেখাই আছে, ইও ভাল পাই আছে, আৰু এক্সাইটেড আৰু দুইটাই। ল'ৰা ছোৱালীক লগ নাপাই যে একদম দুইটাই খেলাত ব্যস্ত, দুইটাৰ লগত পূৰা এনজয় কৰিছে। আৰু সিহঁত দুটাই খেলি থকাত আমি দুইজনী মাকে লগ লাগি আমিও কথা পতাত ব্যস্ত। বহুত দিনৰ মূৰত কিমান কি যে কথা পাতিছোঁ, মানে কোনো আদিৰ পৰা অন্ত নাই। সিহঁতে খেলি আছে আৰু আমিও কথা পতাত ব্যস্ত পূৰা। এইবাৰ সিহঁত দুটাক অকলে খেলিব দিলোঁ, প্লে'মেটখন পাৰি গোটেই খেলা বস্তুবোৰ মই উলিয়াই দিলোঁ, আৰু তাইও কিবা কিবি খেলা বস্তু লৈ আহিছিল। সিহঁত দুটাক খেলিব দি আমি দুজনী আকৌ এবাৰ পাৰ্চনেল কনভাৰ্চেশ্যনত লাগিলোঁ দেই। সিহঁতৰ একচুৱেলি বিয়া এখন খাব গৈছিলোঁ নগাঁৱত, তাইৰ খুৰাকৰ ল'ৰাটোৰ খুব ভাল লাগিল, সেই বিষয়ে কথা পাতি আছিলোঁ, আৰু সিহঁত দুটাই একদম খেলি মচগুল হৈ আছে ইফালে। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go.
এয়া ফ্ৰেণ্ডজনী গ'ল, চাহ তাহ খোৱালোঁ, একেলগে খালোঁ, মই চেৱাই বনাইছিলোঁ। তাৰপিছত অকণমান দুইজনীয়ে আমাৰ বন্ধুত্বৰ আলাপ কৰিলোঁ। তাৰপিছত তাই গ'ল আৰু এতিয়া পাকঘৰলৈ আহিছোঁ। প্ৰায় এতিয়া বাজিছে 9:15। হাজবেণ্ডে আনিছে চিকেন, তেওঁ আজি ৰিকুৱাৰমেণ্ট ছেটাৰডে নাইট স্পেচিয়েল চিকেন পোলাও বনাব লাগে, সেয়ে পোলাও আৰু মাংস বনাওঁ বুলি ভাবিছোঁ। এয়া চিকেন আনিছে প্ৰায় 1 কেজি। মই আনিব দিছিলোঁ লোকেল, কিন্তু তেওঁ লোকেল নাপালে বোলে, দেৰি হৈ যোৱাৰ কাৰণে ব্ৰইলাৰে পালে। অকণমান ব্ৰইলাৰটোৱে ড্ৰাই ফ্ৰাই অলপ গ্ৰেভি টাইপ কৰি আৰু অকণ পোলাও বনাই দিওঁ। এয়া মাংস বনাই আছোঁ, একেবাৰে চিম্পুলকৈ বনাইছোঁ, বিশেষ একো ৰেচিপি বনোৱা নাই। পিঁয়াজ নহৰু আদা দিছোঁ আৰু খালি অকণমান চচ দিছোঁ, চিলি চচ, চয়া চচ, টমেট' চচ অকণমান দিছোঁ। বাকী বিশেষ একো তেনেকৈ ৰেচিপি নাই কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ। এতিয়া ছাইডৰ গেছটোত পোলাওটো পাতি দিম আৰু তেনেকৈ আজি ৰাতিৰ সাজ গ্ৰহণ কৰিম আৰু। সেয়া মাংস বনাই হৈ গ'ল দেই। কালাৰটো কেনেকুৱা হৈছে বাৰু? একো ৰেচিপি নহয়, কালাৰটো বৰ ধুনীয়া উঠিছে। এয়া থালি সজালোঁ, সেয়া পোলাও, এয়া মিক্স ভাজি অলপ বনাইছিলোঁ আৰু এইখিনি মাংস। ৰংটো কিন্তু খুব ধুনীয়া হৈছে। এতিয়া খাওঁ আৰু পিছত আকৌ লগ পাই আছোঁ। এয়া খাবলৈ বহিছোঁ। সেয়া এইফালে দীঘল ঠেংটো এখন থালিত দিছোঁ আৰু এইফালে আৰু এখন থালিত সেয়া অকণমান দি দিছোঁ। খাই লওঁ, আকৌ পিছত লগ পাম। এয়া আমি ভাত পানী খাই আজৰি হ'লোঁ, আমি ডিনাৰ কৰিলোঁ। একচুৱেলি আজি চিকেন পোলাও যদিও বনাইছিলোঁ, অকণমান দেৰি হৈছিলে বনোৱাটো। সেই ভাত পানী খাই আজৰি হোৱা প্ৰায় দেৰিয়ে হ'ল আৰু ল'ৰাটো খোৱা নাই, তাকো খুৱাওঁ। মই কাপোৰ কানি সলাই হাত ভৰি ধুই এয়া ফ্ৰেছ হ'লোঁ। এটা কাম কৰিব আছিল, লিপ বাম লগাই লওঁ, খুব উৎফাতে। লিপ বাম লগাই আজৰি হ'লোঁ। সেই ভাবিছোঁ ব্লগটো ইয়াতে আজি শেষ কৰোঁ, যিহেতু আৰম্ভ কৰিলেতো সকলো বস্তু শেষ কৰিবই লাগিব আৰু যিহেতু ৰাতি এতিয়া প্ৰায় 12:10 মানেই হ'ল, গতিকে বিশেষ একো আৰু তেনেকৈ আলোচনা কৰিবলগীয়া নাই। সেয়ে ভাবিলোঁ ব্লগটো ইয়াতে আজি ইমানতে সামৰণি মাৰোঁ। যদি আপোনালোকৰ মোৰ আজিৰ এই বিশেষ দিনটোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু যদি প্ৰথমবাৰ বাবে মোৰ চেনেলৰ ভিডিঅ' চাইছে, তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল বাটনটো হিট কৰি থ'ব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।